হে মোৰ মৰমৰ কলিমাই আজি তোক দেখা নাই বাকী দখ মই নাজানো তেও 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 আজি কলিক যেন তেনে লগ কৰিবগে লাগিব বৰ চাও চাও লাগি আছে এ পিতৰ ধিন্দিলি খিতো এফালা এই চালা অকমান শুইছিলোহে আকৌ এইটো আহিলে বটি ঐ ননসেন্স ব্লাটি ফক্স বগৰী গুটি কেলে মাতিলি ক কালি যাম পাৰিমগে বুলি কৈছিলি যাও নেকি গলেনো কি হ'ব গছপত মুখে উঠাই দিবি সিনা নঙা টেঙা পাওঁতে গোটেই পকৰে মুয়ে মোৰ আমুৰি বৌৱে কামুৰিলে চালা তই পাৰ কাৰণে উঠ বেছি কৰিছে নেকি হ'ব দে বৈ উহু হু মহ মহ খেদবা যাওঁ যো মহ গ'ল আলি দি আমি খাওঁ আৰে বাপ এইকেইদিন বাঘৰ মাংসটো খাই পেটটো এনেকুৱা লতৰ পতৰ হৈছে পাদিবলৈ ভয় ভাৰুককে ওলাই যায় জহনি কটিয়াই খাই দিলে মোৰ কলিজা সিও বাঘৰ মাংস অলপ খাম বুলি ক'লে নাখালে নহয় গোটেই বাঘডাল খাই এতিয়া পেটটো মেঘে গজা দি গাজি আছে ভাত খাবলৈ উঠি আইও কানাই ঘাটৰ বালি এজনীয়ে কি পিন্ধিলে চাহি গেদি মাক এইবোৰ কামতো পিন্ধিছ একে পাঁচ ছতে কাণৰ পৰ্দা ফালি পঠিয়াম চিনি পোৱা নাই গিয়েৰক মই কিবা এনেকে কাপোৰ খুলি ক'তো যোৱাগে নাই নহয় যিহে গেলা গৰম পৰিছে সেইকাৰণে কাপোৰকেইটা খুলি থৈছো তোৰহে চালা গৰমটো বেছি আমাৰ কিবা গৰম উঠা নাই আমি কিবা গৰমত জাঙিয়া পিন্ধি আছো নে থেপাই দা ঘৰত আছে নে আইও দিলীপৰ পুখুৰী মাছ সেইটো কতিয়া আহিছে যা ঘৰৰ ভিতৰত সোমাই থাক লাংটা চক আৰু অকমান গৰম হবলৈ হলে দেখোন হেতি লাংটা হৈ গৈ ঘপককে কি হল জানো ইমান হাগি আছে এই কতিয়া কি হল ক থেপাই দা মোৰ গৰুজনীয়ে কালিৰ পৰা ইমান পিপিকে হাগি আছে আপোনাৰ কিবা দবা ইনফ আছে নেকি বাৰু চৰতে টুকু ঠেল ঠেলকে হগুৱাই পঠিয়াম বাঘৰ মাংস খাই মোৰ নিজে হাগি হাগি তৰণি নাই সি আকৌ গৰুৰ কাৰণে দৰৱ বিচাৰি আহিছে তই খাবলৈ আহিম বুলি কৈছিলি নহয় নাহিলি কেলে তয়ো অলপমান খাই দিয়াহেঁতেন মই ইমান হাগি হাগি নমৰো নহয় মই খাই ভাল নাপাওঁ সেইকাৰণে নাহিলো আকৌ আপুনিনো গোটেই সোপা কেলে খাব লাগে বিঘে বানিয়ে গোটেই মাংসয়ে মাংস ইমান সোপা মাংস আগত লৈ ৰখি থাকিব পাৰি নেকি মোৰ হাগনি টেবলেট কেইটামান কিনি থোৱা আছে তাৰে দুটামান লৈ যাবি আহ খালি কতিয়া এটা কথা বাঘৰ মাংস আৰু 1 কেজি মান আছেগে তই খালি 2-3 পিচ মান টেষ্ট কৰিব লাগিব আয়ো কলডিল পিলকেইটা নিনিলো এতিয়া গৰুজনী হাগি হাগি মৰিব নহয় কিবা এটা কৰি লৈ যাওঁ আৰু গৈছিল কল খাবলৈ কয়ে দিলে খেদা গয়ে ধৰিলে গবাহ মাৰি গয়ে দিলে ঘুচা গৈছিল পথাৰলৈ কাণত নাঙলৈ প্ৰথম চয়ে চাই আছিলে মিচিক মাছাকৈ এমাৰ কবিতাটা মুখস্থ কৰি আছো মই কবিতা মুখস্থ কৰিছো নে গান গাইছো বেছি উস্তাদি মাৰি থাকিবি নিজৰ কাম কৰি থাকে যা ঘৰতে আছ নে ক'ৰবাত চৰিবলৈ গলি ভাবি থাকোতে পাগলকেইটা ওলাইছে মই পঢ়ি আছো পঢ়ি শুনি আব্দুল কালাম পিছত হবি আগত আম কেইটামান পাই আনোগে বৈ এখন পিছত যাম ৰ'দটো দেখা নাই নেকি কিমান খাওঁ খাওঁকে ওলাইছে দুপৰীয়া যাব পাৰিবি নেকি সেইটোও হয় বৈ সেইদিনা বাঘটো কটিয়াহে মাৰিলে গম পাৱ নাই কি এনে গাজা নামাৰিবি কটীয়া চালা বাঘ মাৰিব পৰাকে ইমান জোৰ আছে নে এই চালা দেখিবলৈ মানুহটো কটীয়া মৰিতে তাৰ মাচুলকেইটা দেখিছ নাই কিমান ডাঙৰ ডাঙৰ আৰু দেউতাই মোক কিনে ক'ব নেকি তাক লগ পালে সুধিবহে লাগিব থেপাই দা মই নাখাওঁ নেকি পেটটো বৰ এটা ঠিক নাই কটীয়া চালা মূৰত মছলা নাইকিয়া 2 পিচ মাংস খালে চেলি বাই নমৰ গেদি মাক ক'ত আছ কটীয়া তই অকমান বচোন মই তোলে হাৰুকে 1 প্লেট লৈ আহোংগে খাবলৈ ঘিনহে লাগে ফোনত এইবোৰ কি আদান প্ৰদান কৰি আছ সেইটো দমৰা ইমান যে চুমা দি আছিলি মাৰে ইমান দিনে মোক ইমান গীতা চুমা দি পোৱা নাই বৰ চালা মতা পকৰে নুঘূৰিবি মই চালা যালৈকে বিয়া দিওঁ তালৈকে হ'ব লাগিব গেদি মাক ক'ত গলি ঐ
ইনেক মাকে বতাহী নাম দিয়া নাই, বতাহক ধৰি ৰাখিব পাৰিলো, এক ধৰি ৰাখিব নোৱাৰি। কি হ'ল, কেলে চিঞৰি আছিলি? পিছফালে বতাহ লৈ আছিলো। তই চালা কাপোৰ পিন্ধাই নাই নেকি? তোৰহে মোৰ গৰমটো বেছি। যা, ইমানে যদি মোৰ গৰম লাগিছে, লাংটা হৈ ফ্ৰিজৰ ভিতৰত সোমাই থাকগে যা। মাক জীয়েকে নাক কাণ চব কাটিব আৰু মোৰ। ঐ, বাঘৰ মাংসখিনি ক'ত থলি? কটীয়াকো ঠিকছে এক প্লেট খুৱাই দিওঁ। ঐ গেদগেদি, ফোনতনো কাৰ লগত কথা পাতি আছিলি? থেপাই দাই মোক ইনে কৈ থাকে গেদগেদিক মোলে দিব মোলে দিব। গেদগেদিয়ে দেখোন বেলেগ কাৰোবাৰ লগতহে লাইন মাৰি আছে। ঐ কটীয়া, গুৰি দাঁতত পেলাই পুৰা মাৰি দে। খাবলৈও ভয় লাগে নহয়, পেট বেয়া কৰে বুলি। মই এটা বাঘ খাই দিলো, তই এবাটি খাবলৈকে ভয় কৰিছ নে? দিয়ক আৰু, খাবলৈতো মন নাই, নাখালেও আপুনি কৈ থাকিব নহয়। গুণটো বাৰু ভালেই লাগিছে। এক গুণটোৱে ভাল নহয়, খাবলৈও ভাল, খালি পিছদিনা অকমান পেটটো দিগদাৰ লগাই আৰু। মাংসটো হেভি নহয় জানো? এই মাংসটো হজম কৰিবলৈ লিভাৰটো ভাল লাগিব, দুৰ্বল লিভাৰে হজম কৰিব নোৱাৰে। কটীয়া, তেনেকে চুপি নাথাকিবি। এক গুৰি দাঁতত পেলাইছো বা মাংসটো বৰ টাইট, ইভাগে হিলাব নোৱাৰ। ঠিক আছে, তই খাই থাক। মই তোলে হাগনি পিল 3টা লৈ আহিছো, 2টা গৌলে আৰু 1টা তোলে। মোলে আকৌ কেলে? আজি বাঘৰ মাংস খাই কাইলে ৰাতিপুৱা তোৰ পকৰেও ফৰফৰাই যাব নহয়। এই ৰাম, মই নুহুতো দেই। আমুলি বাৰডাল দেখিছ না? আম পাৰি হয় মানে আমুলিয়ে কামুৰি গোটেই বাকী নাইকিয়া কৰিব। একো নহয়, যা, পাতককে উঠি যাবি, পাতককে পাৰি লৈ আহিবি আকৌ। পাতককে পাৰি আনিব পাৰি, তহঁত দুটানো নুহুত কেলে? পঢ়াহেঁতেন দেখোন উঠিলোহেঁতেন, তেতিয়া তোক খাতি নকৰো। পিততো উঠিব পাৰ বুলি বেছি লেবেল দিয়। হ'ব দে, তেহেঁতি একেবাৰে মনেই মাৰি দিলে। বাপৰে বাপ, লেটি পিটি আমুলি নাই দেই। হ'ব যা, ইমান ভাবি নাথাকিবি, পটাপট উঠি যা। সঁচাকে কিন্তু বহুত আমুলি আছে দেখি, উঠিছে বুলিয়ে কৈছো। পটককে কৈ পেলাগে দেখিছ নাই? পিতো কিন্তু গছত উঠাত বৰ চোকা দেই। বাপৰে বাপ, লেটি পিটি আমুলি নাইও, কামুৰিবলৈ একদম ৰেডি হৈ আছে। বা, আমুলি বাৰটো বৰ ডাঙৰ অ'। ভাঙি লৈ যোৱাহেঁতেন লুকাই তাক দি টকা 100 ল'ব পাৰিলোহেঁতেন। কি আৰু ৰখিয়া দিলিগে দেখোন, পাৰ আকৌ। পুৱাই ৰ, আমুলি চাই চাই উঠিব লগা হৈছে। নাকামুৰিবি আৰু দেই। এইজোপা আম প্ৰতি বছৰ আনি খাই শেষ কৰো, বেলেগ ভাল লাগে দেই, বেলেগ মিঠা। এই পিতো, এই ডাঙৰ ডাঙৰ কেইটা চাই পাৰিবি দেই। এফালৰ পৰা ধাম ধুম পাই যাম আৰু। পাৰ। বিঘে পানী আমে আম, কিমান খাবি? দে দলিয়া। গুল্লি, এই পিতো, এই সৰু সৰু ডালবোৰত নুহুতিবি আকৌ, ভাগি আহি তলত পৰিবিহি। গছত থিব তহঁতি মোক শিকাব নালাগে, এইবোৰত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি থৈছো। ভালে কথা, ভাগি আহি খালি তলত নপৰিবিহি। আম পাৰিবলৈ আহিলো হয়, একোটা নানিলোৱে নহয়, মই বুটলি থাকো, তই কিবা এটা লৈ আগে যা। এই পিতো, কামটো কৰিছ, ধান ধুন গিৰা আকৌ, 2টা পাৰি সামৰিলিয়ে নি?